ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। গতিকে তোমালোকে গম পাইছা থাম্বনেইলত যে তোমালোকৰ ৰিজাল্ট 30 মে'ত অৰ্থাৎ কাইলৈ ঘোষণা কৰা হ'ব বুলি মন্তব্য কৰিছে ৰণোজ পেগু ডাঙৰীয়াই। গতিকে এই কথাটো কিমান সত্য আৰু কিমান মিছা তাৰে প্ৰমাণ কৰিবলৈ এইটো ভিডিঅ'ত তোমালোকৰ দেখাবলৈ চেষ্টা কৰিছোঁ। গতিকে কোনোবা এজনে শ্বেয়াৰ কৰিছিলে আৰু সেই শ্বেয়াৰটো মই তোমালোকক আকৌ স্ক্ৰীনশ্বটৰ সৈতে দেখুৱাইছোঁ। 27 মিনিট পূৰ্বে এইটো ঘোষণা কৰিছিলে নে নাই তাৰে প্ৰমাণ দেখুৱাবলৈ তোমালোকক এই ভিডিঅ'টো উপস্থাপন কৰিলোঁ। গতিকে ইয়াত লিখা আছে অসম উচ্চতৰ মাধ্যমিকৰ ফলাফল অহাকালি অৰ্থাৎ 30 মে'ত 11 বজাত ঘোষণা কৰা হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকললৈ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। এই কথাটো কিমান সত্য আৰু কিমান মিছা তাৰে মই প্ৰমাণ দেখুৱাবলৈ তোমালোকক চেষ্টা কৰিছোঁ। এতিয়া ৰণোজ পেগু ডাঙৰীয়াৰ যি ফেচবুক একাউণ্ট আছে তেওঁৰ ফেচবুক একাউণ্টত গৈ চাওঁ যে কথাটো সঁচা নে মিছা। গতিকে আহক স্ক্ৰীনশ্বটত চাওঁ। গতিকে মই ইয়াত আহি গৈছোঁ তেখেতৰ পেজত, ৰণোজ পেগু ডাঙৰীয়াৰ পেজত। ইয়াত তোমালোকে চাব পাৰিছা কিবা অনুষ্ঠানত গৈছে, সেই অনুষ্ঠানৰ কিবা বাতৰি প্ৰচাৰ কৰিছে। আৰু ইয়াত মোৰ দেখা মতে কোনো ধৰণৰ এনেকা HS-ৰ ফলাফলক লৈ ঘোষণা কৰা নাই, দেখিব পাৰিছা নিজেই। গতিকে এইটো এটা সম্পূৰ্ণ ফেক নিউজ হয়, কোনোবা এজনে প্ৰচাৰ কৰিছে। গতিকে যেতিয়া নেকি তোমালোকৰ ৰিজাল্টটো দিব তেতিয়া তোমালোকক আগতীয়াকৈ জনাই দিব পাৰে বা হঠাতে দিব পাৰে। গতিকে ইয়াক লৈ তোমালোকক কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগিছে তেতিয়াহ'লে তোমালোকে লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিবা আৰু কমেণ্ট বক্সত জনাবা।